हाँ नमस्ते कर नमस्ते हाँ गुड शाबाश हैप्पी कैच गुड हैप्पी कैच कैच गुड टारगेट साथ हाँ शाबाश गुड এতিয়া মর্নিং ওয়াক কৰি আহিলো আমি এবাৰ হেপিয়ে ভৰিখন ধুব লেতেৰা আই লাগছে ভৰিত राबी आए लग से बोली आए ऐसे हाँ आजा 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 अच्छा बच्चा आजा 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 ना गार्डन 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 हाँ 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 घूमजा 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 सबस घूमजा 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 सबस और एक बार घूमजा 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 सबस हाँ हाँ निकलो निकलो आजा हाँ थोड़ी मुझे ना सर हाँ सबस गुड নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আজি ৰাতিপুৱাই মৰ্ণিং ৱাক কৰি আহিলোঁ হেপিক ভৰিও ধোৱালোঁ কিন্তু এতিয়া কি হয় মানে কুঁৱলীৰ কাৰণে বা নিয়ৰৰ কাৰণে এতিয়া ঠাণ্ডাৰ দিন পৰিছে চব বৰ ভিজি থাকে তো সেইকাৰণে হেপিৰ ভৰিবোৰ পূৰা লেতেৰা হৈ যায় অলপমান মৰ্ণিং ৱাক কৰিলে লেতেৰা হৈ যায় সেইকাৰণে তাক মই এনেই আপোনাৰ ইন জেনেৰেল সদায় ধুৱাওঁ কিন্তু আজি আৰু ভিডিঅ'টো বনাই দিলোঁ আৰু ভৰি কেনেকৈ ধুৱাওঁ কাৰণ ই আমাৰ গাৰ ওপৰত উঠে তাৰপিছত বিছনাটো কেতিয়াবা উঠি যায় তো বিছনাত উঠিলেতো বিছনা চাদৰ লেতেৰা হয় সেইকাৰণে চাফ কৰাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ জাৰ্মছ আহিব পাৰে ভৰিত চবখিনি চেনিটাইজ কৰি দিওঁ ডেটল লিকুইড দি দিওঁ পানীখিনিত তাৰপাছত তেনেকৈ ভৰি ধুৱাওঁ তো ভিডিঅ'টো চাই কেনে পালে আশা কৰিলোঁ আপোনালোকেও ট্ৰাই কৰিব এনেকৈ শিকাবলৈ ধন্যবাদ